নমস্কাৰ। তো আমাৰ BPF ৰাজনীতি দল হিচাপে দতমাত আমি বিগত যোৱা 2005 পৰাই বহুত সক্ৰিয়ভাৱে আমি কাম কৰি আছে আৰু আজি আহি দিননন্দৈ আমাৰ BPF ৰাজনীতি দল হিচাপে দতমা স্পেচিয়েলি দতমা সমষ্টিখনৰ কথাটোৱে মই কৈছোঁ। আমাৰ দতমা সমষ্টিখনত আগতকৈ বহুত সক্ৰিয় হৈছে আহি থকা দিনত আৰু ইয়াতকৈ আমি দুগুণেৰে আমি কাম কৰিব আমি সক্ষম হ'ম আৰু আজি যিসকলে জইন কৰিছে তেখেতসকলক মই আদৰণি জনাইছোঁ। লগতে তেখেতসকলে ভগৱানে আশীৰ্বাদ দিয়ক যাতে আমাৰ BPF ৰাজনীতি দলৰ হয় তেখেতসকলে আমাৰ লগত ষ্ট্ৰংলি যাতে তেখেতসকলে আমাৰ লগত অংশগ্ৰহণ কৰাত যাতে সহায় কৰে আৰু আজি যিসকলে আমাৰ BPF ৰাজনীতি দলৰ নীতি আদৰ্শ ভাল পাই পেলাই তেখেতসকলে 45টা ফেমিলি তেখেতসকলে আমাৰ BPF ৰাজনীতি দলত যোগদান কৰিছে। তেখেতসকলক মই ব্যক্তিগত হিচাপেও তেখেতসকলক মই আদৰণি জনাইছোঁ আৰু নিশ্চয় আহি থকা দিনত তেখেতসকলে আমাৰ BPF ৰাজনীতি দলৰ যিটো নিৰ্দেশনা তেখেতসকলে নিষ্ঠা সহকাৰে নিশ্চয় পালন কৰিব। এইটোতো আমাৰ বিৰোধী পক্ষৰ বা স্পেচিয়েলি UPPL ৰাজনীতি দলৰ নেতা কৰ্মীসকলে আমাৰ BPF ৰাজনীতি দলৰ লগত মিটিঙত যোৱা আৰু আমাৰ কিবা প্ৰগ্ৰামত যোৱা তেখেতসকলে আগৰ পৰাই তেনেকুৱা বাধা বিঘ্নি সৃষ্টি কৰাটো তেখেতসকলৰ এজেণ্ডা। তো ইয়াত আমি দুনাই কিবা ক'ব লাগে বুলি মই ভাবা নাই। তেখেতসকলে আগৰ পৰাই তেনেকুৱা বাধা দি আহিছে। বাধা দিলেও আমাৰ এই অঞ্চলখনৰ ৰাইজে বা আমাৰ BTC বাসী ৰাইজে আমাৰ BPF ৰাজনীতি দলৰ নীতি আদৰ্শক ভাল পায়। আহি থকা দিনত নিশ্চয় আমাৰ এতিয়ালৈকে আমাৰ দুজন প্ৰাৰ্থী আমাৰ ডিক্লেয়াৰ দিয়া হৈছে। তেখেতসকলক আমাৰ দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টি হিচাপে আমাৰ 35 লাখ জনসাধাৰণে আমাৰ BPF ৰাজনীতি দলৰ প্ৰাৰ্থীক জিকাই দিয়াত 100% সহায় কৰিব বুলি মই